মই মিডিয়া কৰ্মী বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ ইয়াতে আজি উদ্ঘাটনত নতুন বাজে হোটেলৰ যিটো নতুন শাখা এটা উদ্ঘাটন হৈছে ইয়াত উপস্থিত হ'ব পাৰিছে ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আজি আমি বাজে হোটেল যিটো আমাৰ কোকৰাঝাৰত জন্ম এটা হৈছিল এটা কোকৰাঝাৰ জন্ম হৈ 1987ত যেতিয়া জন্ম হৈছিল কোকৰাঝাৰ ব্ৰাঞ্চত এইটো শাখাটো আমি আজি এই দৰাখৰা কামৰূপ জিলাত আমি নতুন এটা আমাৰ শাখা আমি খুলিব পাৰিছোঁ আৰু ইয়াত আমি আমাৰ জনগোষ্ঠী যিটো থলুৱা খানা এইবিলাক আমি যাতে গ্ৰাহকবিলাকক আমি ভাল খাদ্য এটা দিব পাৰোঁ যাতে মানে গ্ৰাহকবিলাকে এবাৰ অহাৰ পিছত যিটো ভাল এটা ৰেছপন্স পায় সেইটোৰ লৈ আৰু প্লাছ আমাৰ এটা বিজনেছটো আৰু লগত কৰ্মসংস্থাপন যিহেতু আমাৰ লোকেলৰে ইয়াৰে বাসিন্দাৰ বা আমাৰ ভাল এটা কৰ্মসংস্থাপন ইয়াতে সেইখিনিয়ে আমাৰ বাজৈ হোটেলৰ ব্ৰাঞ্চ কোকৰাঝাৰটো 1 নম্বৰ যিটো মেইন ব্ৰাঞ্চ তাৰপিছত আমাৰ 6 মাইলত এখন আছে উলুবাৰীত এখন আছে আৰু বঙাইগাঁৱতো আমাৰ এটা শাখা আছে আৰু এতিয়া আজি ডেটত এইটো আমাৰ দৰাখৰাত আৰু আমাৰ নতুন আৰু এটা খোলাৰ আৰু দেশলৈ আমি ISBTত আৰু এটা নতুন খুলিব গৈ আছে অতি সোনকালে তৎক্ষণাত এই ISBTটো আপোনালোকে আহাৰৰ ল'ব পাৰিব আৰু দুধনৈত এটা ব্ৰাঞ্চ আছে সেইখিনি